নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে অসম নাগালেণ্ড সীমান্তত 144 ধাৰা জাৰি কৰা হৈছে। সন্ত্ৰাসবাদীৰ দ্বাৰা কুটাঘাতমূলক কাৰ্যৰ আশংকা কৰি 144 ধাৰা জাৰি কৰা হৈছে। যোৰহাট জিলাৰ জিলা দণ্ডাধীশে এক আদেশযোগে নিৰ্দেশনা জাৰি কৰিছে। সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈ নৈশ খাদ্য আইন। অসম নাগালেণ্ড সীমাৰ অসমৰ ভিতৰৰ 5 কিলোমিটাৰ বিষাদ্য এলেকাত জাৰি থাকিব খাদ্য আইন। দৰ্শকসকল, আজিৰ 2 নম্বৰ খবৰটো হৈছে ভাৰতৰ প্ৰশংসাত পঞ্চমুখ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুখত প্ৰথমবাৰৰ বাবে শুনিবলৈ পোৱা গ'ল ভাৰতৰ প্ৰশংসা। কিয় ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক বেয়া, ক'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে। কোনো মহাশক্তিয়ে দমন কৰিব নোৱাৰে ভাৰতক। ভাৰতীয় লোকসকল অতি আত্মসন্মানীয় বুলি ক'লে পাকিস্তানৰ ইমৰান খানে। কেৱল RSSৰ আদৰ্শ আৰু কাশ্মীৰৰ বাবে আমাৰ লগত ভাল সম্পৰ্ক নাই বুলি ক'লে ইমৰান খানে। দৰ্শকসকল, আজিৰ 3 নম্বৰ খবৰটো হৈছে যোৰহাটবাসীৰ বাবে জৰুৰী খবৰ। জালুকবাৰীৰ পৰা ধুবুৰী অভিমুখে যাত্ৰীক টাৰ্গেট দুৰ্বৃত্ত। নিচাজাতীয় দ্ৰব্য খুৱাই যাত্ৰীক লুটপাট। অচেতন অৱস্থাত উদ্ধাৰ বহু যাত্ৰী। নিচাজাতীয় দ্ৰব্য খুৱাই পথত পেলাই থৈ যায় যাত্ৰী। 4চকীয়া বাহনত কম খৰচত যাত্ৰীক গন্তব্য স্থানলৈ লৈ যোৱাৰ আশংকা। ইয়াৰ পিছতেই আধবাটতে নিচাজাতীয় দ্ৰব্য খুৱাই ধন লুট। ইতিমধ্যে 2জন চিকিৎসাধীন আৰু এজনৰ মৃত্যু। দৰ্শকসকল, আজিৰ 4 নম্বৰ খবৰটো হৈছে বাছ ভাড়া বৃদ্ধি কৰিব নোৱাৰিব। মটৰ পৰিবহণ সংস্থাৰ দাবী মানি লোৱা নহ'ব। কাৰা নিৰ্দেশ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এই মন্তব্য। বাছৰ ভাড়া বেছিকৈ ল'লে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। ভাড়া বেছি লোৱা বাছৰ ৰেজিষ্ট্ৰেশ্যন বাতিল কৰা হ'ব বুলি মন্তব্য কৰিলে। বাছ ভাড়া বেছিকৈ ল'লে চৰকাৰক তথ্য দিয়ক, এই আহ্বান কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।